रुको जरा, सबर करो। बोला धक्का बुक्की नहीं करने का, आराम से लेने का। सा सा ओ जीन जीन ओ जीन जीन ओ জিন জিন আপুনি এসা ভাই আছে কিয় মই ও মাতত আপুনি ও কৈছে মই চাহ ক'ত আপুনি চাহ কৈছে এনে মাতিছো আৰু আছা বলা চাহ খাবা হা মোক চাহ খাবলৈ মাতিছে এইটো আছাই চাহ আছে নে কোন আছে চাহ খোৱা কি চাই আছা আপোনাক চাই আছো কি চাইছা মোক আপুনি আছাই চাহ ভাই আছে হেই মই তোমাৰ এছাই চাৰে ভায়েক কিয় হ'ম কিন্তু মোক চাহ বনাই যে খুৱাইছে মন গ'ল খুৱাইছো আৰু আচ্ছা মানে চাহ বনাবলৈ মন গৈছে এই কিয় হাঁহিছা মানে আপোনাৰ চাহ দোকানী মোহন হলে টিকনিয়ে চিকনিয়ে কেনেকুৱা লাগিব তাকে ভাবিছো তুমি চাহ খোৱাচোন তাৰপিছত তোমাৰ লগত মোৰ ইম্পৰ্টেণ্ট কথা আছে কথা আছে অঁ ইম্পৰ্টেণ্ট কথা অঁ কি কথা থানাৰ ভিতৰৰ কথা আচ্ছা কওকচোন প্ৰথমতে চাহ খাই লোৱাচোন বিস্কুট লাগিব নাই আৰু এখন পাৰি এই ইয়াত বহা নালাগে ছাৰ তলতে ভাল লাগিছে হেঁচা এটাও পৰি আছে একো নহয় মই কৈছো নহয় ওপৰত বহা ওপৰত আচ্ছা মানে চব খবৰ মই আপোনাক দিব লাগিছে মই ঘৰত থকাৰ সময়ত কোনে কি কি কৰিছিল মানে আপুনি ঘৰত থকা সময়ত ঘৰৰ মানুহে কি কি কৰিছে ঘৰৰ মানুহে নহয় অ' থানাৰ মানুহে কি কি কৰিছে কোনোৱে একোডাল নকৰিছে কি একো নকৰিছে আপুনি যে থানাত নাই মই কৈছো থানাও খতম কি কোনোৱে একোডাল নকৰিছে কি আচৰিত চোৱা মোহন মোক চব সঁচা কথা কোৱা মই কৈছো ঠেঙৰ জোখটো লৈ লওক এয়া ঠেং সমান আছে এটা যদি মিছা কথা কৈছে এখন ঠেং কিন্তু ছুটি হৈ চোৱা তুমি মোক এফালৰ পৰা চব কৈ যোৱা চব বিস্কুট আছে চাহকাপ হোৱাহেঁতেন ভাল লাগিলেহেঁতেন আৰু ডিঙিটো যে শুকাই আছে এবাৰ যদি মোক ডিঙি তিয়াই দিছে চব কথা যেন চিলিপ কৰি কৰিহে ওলাইছে ৰবা